আজি মোক এইটো অৱস্থাত এইটো পৰিস্থিতিত এনেকৈ 250 টকা মানে সঁচা কথা ক'ব গ'লে ছাৰ ইটছ এ 2.5 lakhs ফৰ মি। এই বৰ্তমান যিটো সময়ত মোৰ চলি আছিলে, আজি ছাৰে এতিয়া আহি পেলাই মোক 250 টকা দিছে। এইখিনি যে মোৰ কিমান উপকাৰ হ'ল এইটো একমাত্ৰ গড ভগৱান ঈশ্বৰহে জানিব। শ্ৰী অভিজিত দত্ত মোৰ নাম। অৰিজিনেল ঘৰ আপোনাৰ? হয়, মোৰ অৰিজিনেল ডিগবৈ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ আছিলে। আপোনাৰ দেউতা কি চাকৰি? মোৰ দেউতা আছিলে এক্সিকিউটিভ ইঞ্জিনিয়াৰ ACB তিনিচুকীয়া আছামিজ ইনষ্টিটিউট। মা আছিলে IOC একাউণ্টছ ডিপাৰ্টমেণ্টৰ ইণ্ডিয়ান অইল কৰ্পৰেশ্যন। আপুনি ক'ত পঢ়িছিলে? মই পঢ়িছিলোঁ ডিগবৈ বিবেকানন্দ বিদ্যালয় মেট্ৰিক পাছ আৰু গ্ৰেজুৱেশ্যন ফ্ৰম কেৰিয়াৰ কলেজ বম্বে। আপুনি ইংলিছত সহায় কৈ দিয়ক, বস্তুটো ইংলিছতে কৈ দিয়ক যে আপুনি ক'ত বৃদ্ধাশ্ৰমত যে লৈ গৈ থাকিব পাৰে, কোনোবাই যে আপোনাৰ ভৰি যে এখন ভালে আছে এখনহে বেয়া হৈছে, এইখিনি বস্তু কৈ দিয়ক, ইংলিছতে কৈ দিয়ক। এক্সকিউজ মি ছাৰ, নাও one leg is totally my destroyed, but one leg is okay. But if anybody will help me this now, if he will want to take me the ashram or any place where I can stay, I can eat something, that's I am get ready to go any time with him. But nobody is there. Only one mummy is there, but she is not helping me a lot. Nothing. Actually, they don't know also this my condition now. What is my condition? By the grace of God, this man came to here and suddenly met me. And he is asking me everything. So I am telling you in detail everything, sir. If possible, please help me, sir. I am totally alone, sir. আৰু তেওঁৰ অকল এখন ভৰি বেয়া হৈছে, এইখন ভৰি এনেকৈ ভাঙি হৈছে আৰু এইখন ভৰি বেয়া হৈছে, বাকীখিনি তেওঁৰ ভালে আছে। তেওঁ যদি চিকিৎসা কৰে তেতিয়াও ভাল হ'ব। আৰু যদি কোনোবাই পাৰে সেইখিনি চাওক, আৰু যদি কোনোবাই বৃদ্ধাশ্ৰম বিনামূলীয়া কৰি তেওঁক ৰাখিব বিচাৰে তেওঁক নিব পাৰে। তেওঁৰ এড্ৰেছটো হ'ল ৰিহাবাৰী শনি মন্দিৰটোত। ৰাতিপুৱা কেইটাৰ পৰা? ৰাতিপুৱা 7টাৰ পৰা। ৰাতিপুৱা 7টা আবেলি 9টালৈকে আহিলে তেওঁক মানে শনি মন্দিৰ ৰিহাবাৰীত পিপি ফুকনৰ যিটো সন্মুখত তিনিআলিটোত শনি মন্দিৰটো আছে তাতে লগ পাব। আবেলি 9টা ৰাতি 9টালৈকে। নহ'লে তেওঁ পল্টন বজাৰ STCৰ অপজিট চাইডে সেইখিনি জেগাত তেওঁ থাকে, অলপমান ৰখি দিলে হয়তো তেওঁক কোনোবাই দেখা হ'ব তাত। তেনেকুৱা ধৰণে আৰু কোনোবাইতো সহায় কৰিব আহে আহক। আমাৰ অসমীয়া মানুহ এজন ইমান শিক্ষিত হৈ আজি এনেকৈ পৰি আছে আৰু তেওঁ কিন্তু সম্পূৰ্ণভাৱে হেৰি নহয়, অসুবিধা নহয়। তেওঁ ভৰিখন যদি ভাল হয় তাৰমানে তেখেতে হয়তো আজি সুস্থ হ'লেহেঁতেন। আজি মূৰত হওক মই ডিউটিত আহিছোঁ, তথাপিতো মই এইখিনি কৰি দিছোঁ যাতে কোনোবা আগবাঢ়ি আহে সহায় কৰিবলৈ, সেইখিনিয়ে মই ক'লোঁ। এতিয়া আমি কিবা এটা তেওঁক খুৱাই লওঁ, খুৱাই লৈ পেলাই মই মোৰ কামত গুচি যাম। আৰু তেখেতে ধৰক যিখিনি কৰি আছে এতিয়া কৰিবই লাগিব, একেদিনাই নহয়। কিন্তু আপোনালোকে চাওক কেনেকৈ পাৰে সহায় কৰক। তাৰমানে মই এতিয়া মোৰ কামত যাম আৰু আপোনালোকক মই ভিডিঅ'টো দেখুৱাই দিছোঁ। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, যাতে কোনোবাই তেওঁৰ বংশ পৰিয়াল গুৱাহাটীতো আছে আৰু তেওঁ যিহেতুকে জানে যে বহুত উচ্চ ঘৰৰ হয়, কোনোবাই যদি সহায় কৰিব আহে আগবাঢ়ি আহিব তেওঁৰ বংশ পৰিয়ালে। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। আৰু মই এতিয়া তেখেতক কিবা এটা খোৱাৰ কাৰণে এটা হেৰি কৰি দিম। আৰু মোৰ ফালৰ পৰা মই এইখিনি আপোনাৰ 250 টকা এটা আছে, 250 টকা এটা তেখেতক দিছোঁ। আজিৰ দিনটো হয়তো তেওঁ চলিবৰ কাৰণে এটা সুবিধা হ'ব, সেইখিনি মই তেওঁক দিলোঁ। তাৰমানে ছাৰ, আজি মোক এইটো অৱস্থাত এইটো পৰিস্থিতিত এনেকৈ 250 টকা মানে সঁচা কথা ক'ব গ'লে ছাৰ ইটছ এ 2.5 lakhs ফৰ মি। এই বৰ্তমান যিটো সময়ত মোৰ চলি আছিলে, আজি ছাৰে এতিয়া আহি পেলাই মোক 250 টকা দিছে। এইখিনি যে মোৰ কিমান উপকাৰ হ'ল এইটো একমাত্ৰ গড ভগৱান ঈশ্বৰহে জানিব। কিন্তু ছাৰ মই এটা কথাই ক'লোঁ, আজি এই যে এখেতে মোক যিখিনি মোক কথা কৈ গ'ল আৰু যিটো মই থাকোঁ, যিটো মই পাৰ্মানেণ্ট এড্ৰেছ দি দিলোঁ, মই তাতে এইটো মুহূৰ্তৰ পৰা যেতিয়ালৈকে মোৰ পৰা আপোনালোকে হওক যোনে হওক মোক কোনোবা আশ্ৰমত জেগা দি দিয়ে, মই তাতে থাকিম। ৰাতি খালি STC অপজিট চাইডে ৰাতি 1টা বজাৰ পৰা পিছৰ পৰা মই তাতে মোক পাই যাব, যিকোনো এটা ফুটপাথতে মোক পাব। হয় ছাৰ, কিন্তু এই ছাৰে যিযোৰ আজি ঈশ্বৰে ভগৱানে কথা দিছে, মই তেওঁৰ কথা আশাতে কৈ মোৰ এতিয়া মই শনি মন্দিৰতে বহিম। এই ৰিহাবাৰী শনি মন্দিৰতে বহোঁ, মই মেইন ৰোডতে বহোঁ, একদম মন্দিৰৰ লগত বহোঁ ছাৰ। মই ভিতৰে চিটত নহয়, গলিয়ে চলিয়ে নহয়, অ'পেন ষ্ট্ৰীটতে মোক পাই যাব ফুটপাথত। তাত নামি খালি সুধিলে হ'ল অভিজিত দত্ত কোন হয়, দত্ত বুলি ক'লে মোক তাত একে নামে চবে চিনি পায়। এইটোতো বহুত পুৰণা মানুহ, এই বেচেৰা লেঙৰা হৈ পেলাই ইয়াত বহি আছে। অভিজিত দত্ত মোৰ নাম, ভাল নাম। আৰু ঘৰত শ্বৰ্ট নেম, মা দেউতাই মাতিছিলে টিংকু বুলি, মোক টিংকু বুলি মাতিছিলে, মাৰ শ্বৰ্ট নেম, সেইখিনিও কৈ দিছোঁ। মৰমো নাই, সেই আশাও নাই। এতিয়া সেই মৰম আশা নাই, কাৰো নাই। মোৰ মামীজনী বিউটি পাৰ্লাৰ চলাই আছে, কিন্তু ভাগিনটো যে এইটো অৱস্থা, এটা খবৰ কৰিলে নে আজিলৈকে? সি ক'ত আছে, ক'ত মৰিছে, ক'ত খাইছে? নাই। আপুনিতো জীয়াই থাকিব বিচাৰে? নিশ্চয় ছাৰ, নিশ্চয় ছাৰ। মই জীয়াই থকা 2টা কাৰণ আছে ছাৰ। এটা মোৰ নিজৰ কাৰণটো আছেই বাৰু, 2 নম্বৰ কাৰণ মোৰ ভণ্টিজনী যিজনী বিয়া পাতিছে, তাই বামুণ ল'ৰা এটা বাসুদেৱ চক্ৰৱৰ্তী, ৰাতিপুৱা চাহ নাখায়, চাহৰ প্ৰতি সি মৰ্ডাৰে আৰম্ভ কৰে। তাৰ ভৱিষ্যতটো কি হ'ব? আৰু মাষ্টৰণি কৰি আছে, ভাল চাকৰি কৰি আছে, মই মানিছোঁ। সেইখিনি পইচা কিমান দিন থাকিব? গিৰিয়াই মদ খাই চেছ কৰি দিব। সেইকাৰণে মই সেই ভণ্টিজনীৰ কাৰণে মই জীয়াই থাকিব লাগে ছাৰ। এইখিনি ছাৰে মোক সহায় কৰি দিছে, জীয়াই থাকি মই তাই মনে মনে গৈ পেলাই মই তাই ঘৰলৈ নাযাওঁ, মই চিধা স্কুল যাওঁ। স্কুলত 500-1000 টকা দি থাকে, ভণ্টিক মাতোঁ, চিকিউৰিটিয়ে চিনি পায় মোক। ছাৰ আপুনি আহিছে? স্কুলত চাকৰি কৰিব? মাৰিয়াছ পাব্লিক স্কুল নাৰেংগী।
নাৰেংগী মাৰিয়া পৰ্যন্ত আপোনাৰ ভণ্টি চাকৰি কৰে অঁ সুস্মিতা চক্ৰৱৰ্তী তাইৰ নাম তেওঁ চাকৰি কৰে অঁ সুস্মিতা চক্ৰৱৰ্তী টিচাৰ হয় নাম কৰা টিচাৰ ক'লে হ'ল সুস্মিতা সুস্মিতা চক্ৰৱৰ্তী অঁ আছে লগে লগে চিনাই কৈ দিব খুব নাম কৰা মাষ্টৰ খুব ভাল পঢ়ায় তাই নিজে ডিগবৈৰ কাৰ্মেল স্কুলৰ ষ্টুডেণ্ট আছিলে কাৰ্মেলৰ নাম শুনিছে নহয় ডিগবৈ চবতকৈ নাম কৰা ইংলিছ মিডিয়াম স্কুল তাৰ ষ্টুডেণ্ট আছিলে তাই মই এতিয়া মোৰো কামৰ সময় আছে মই গুচি গৈছোঁ আৰু তেওঁক আপোনালোকে যেনেকৈ পাৰে ৰিহাবাৰী শনি মন্দিৰ অঁ মই ভিডিঅ'টো দি আছোঁ আপোনালোকে চাই পেলাই শ্বেয়াৰ কৰি দিব যিমান পাৰে একদম কোনো সহায় কৰে